আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিয়ে কিমান যে ঔষধি গুণসম্পন্ন বনশাক ব্যঞ্জন হিচাপে বনাই খায় তাৰ কোনো হিচাপ নাই। আৰু এই ঔষধি গুণসম্পন্ন বনশাকসমূহৰ ভিতৰত হৈছে এবিধ যোনবিধ আমি চেংমৰা বুলি কওঁ। আৰু এই শাকবিধ আচলতে বহুত ঔষধি গুণসম্পন্ন, বিশেষকৈ পিটনি বা নদী কাষৰীয়া বিলৰ জেগাখিনিত বা সেমেকা ঠাইত চেংমৰা দেখা পোৱা যায়। আৰু চেংমৰাবিধ দেখাত আচলতে কচুৰ দৰে, কিন্তু গাত কাঁইটৰ দৰে কিছুমান শুং থাকে, কাগজডাল মঙহাল আৰু ত্ৰিভুজাকৃতিৰ পাতখিনি। চেংমৰা আচলতে দাইলৰ লগত বনোৱা হয়, নাইবা ভাজিও খায় বহুতে, কিছুমানে আকৌ ঢেকীয়াৰ লগত বনায়, আৰু কিছুমানে মাগুৰ মাছ বা শিঙি মাছ দি বনায় চেংমৰা শাকৰ যি জালুকীয়া সেই ব্যঞ্জনৰ সোৱাদ লয়। আৰু বহুতে আজিকালি গাহৰিৰ লগতো বনাই খায়। গতিকে এইবিধ আচলতে যথেষ্ট এবিধ মানুহৰ কাৰণে উপকাৰী এবিধ শাক। গতিকে ইয়াত কি গুণ আছে সেইসমূহ আপোনালোকক মই এতিয়া কৈ দিছোঁ। চেংমৰা অৰ্শ বা কেঁচুমূৰীয়া, আচলতে পাইলছ বুলি যোনবিধ ৰোগৰ কথা কোৱা হয়, সেই ৰোগত এইবিধ চেংমৰা খালে সুফল পোৱা যায়, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে থাকে ডায়েটেৰী ফাইবাৰ, যিয়ে আমাৰ পেট খোলোচা কৰাত সহায় কৰে। আৰু লগতে ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু ডায়েটেৰী ফাইবাৰ থকাৰ বাবে মেদবহুল সমস্যাটো উপকাৰী। যদি আপোনালোকে এইবিধ খায় তেতিয়াহ'লে সোৱাদত অলপ তিতা পাবও পাৰে, আৰু সেইবাবে ই ৰক্তশোধক আৰু কৃমিনাশকো হয়, যিহেতু বহুতৰে কৃমি হয় বা পেলু বুলিও কওঁ। গতিকে সেই সমস্যাটো চেংমৰা এবিধ যথেষ্ট ঔষধি গুণসম্পন্ন শাক, আৰু ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে চেংমৰা খালে উপকৃত হয়। আৰু লগতে এণ্টিঅক্সিডেণ্ট আৰু আঁহ থকাৰ বাবে লিভাৰৰ বিভিন্ন সমস্যাত ই যথেষ্ট উপকাৰী। বিভিন্ন প্ৰকাৰ স্ত্ৰী ৰোগত কিন্তু চেংমৰা উপকাৰী হয়। বিশেষকৈ আপোনালোকক মই আগতীয়াকৈ ক'লোৱেই যে মাগুৰ মাছ আৰু শিঙি মাছ দি বনোৱা চেংমৰা শাকৰ জালুকীয়াবিধ এবিধ আচলতে ঔষধ। এইটো আপোনালোকে সোৱাদৰ বাবে খায়, কিন্তু আচলতে এনেকৈ খোৱাটো আমাৰ ঔষধি গুণসম্পন্ন হয়। সেয়েহে তিৰোতাসকলে সুস্বাস্থ্যৰ বাবে মাজে মাজে এই ব্যঞ্জন এনেদৰে খোৱা উচিত। গতিকে চেংমৰা শাকৰ এই ছবিধ উপকাৰিতাৰ বিষয়ে আপোনালোকক মই ক'লোঁ। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব যদি আপোনালোকৰ কিবা এনেকুৱা ধৰণৰ ৰোগ আছে, আৰু নাথাকিলেও আপোনালোকে এনেদৰে খাই থাকিব পাৰে। মই সেইকাৰণে আজি চেংমৰা বনালোঁ, আৰু ৰেচিপিটো আপোনালোকক লৈ আহিছোঁ এনেকৈ। প্ৰথমতে চেংমৰাৰ আঁহখিনি গুচাই মই ভালদৰে কাটি লৈছোঁ, অলপ মিহিকৈ কাটিছোঁ, অকণমান ডাঙৰকৈ থাকিবলৈ দিছোঁ, আৰু আলুৰ লগত ভাজি খালে অকণমান ভাল লাগে খাবলৈ, সেয়েহে। আৰু এইখিনি কটা হৈ গ'ল ভালদৰে। এতিয়া মই ইয়াতে অকণমান নহৰু দিম বুলি ভাবিছোঁ, সেয়েহে নহৰু কেইফুটামান থেতালি লৈছোঁ, আৰু লগতে কাটি ল'ম এটা মিডিয়াম চাইজৰ পিঁয়াজ। মই এইখিনি চিম্পুল ধৰণেৰে ভাজিম, আৰু ইয়াত মছলা একো ব্যৱহাৰ নকৰোঁ। আপোনালোকে চাই থাকিলে গমেই পাব। আৰু হেল্ডিকৈ বনালে হেল্ডি বস্তুবোৰ খাই বেছি ভিটামিন পোৱা দৰে লাগে, নহয়নে? সেয়েহে। আৰু ইয়াত লগতে আদাও অকণমান চপ কৰি লৈছোঁ দিবলৈ। এইফালে তেল দি দিলোঁ কেৰাহীত, আৰু তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত এতিয়া মই ইয়াতে দি দিলোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি অলপ সিজাৰ পাছত ইয়াত মই দি দিম এতিয়া আদা আৰু নহৰু গোটেইখিনি। আৰু ভাজিখিনি অকণমান জ্বলা হ'লে খাই বেছি সোৱাদ লাগিব, সেয়েহে মই ইয়াত দি দিম সৰু কেঁচা জলকীয়া কেইটামান। আপোনালোকে শুকান জলকীয়া দুটাও এড কৰিব পাৰে, মই ইয়াত ঘৰতে আছিলে যিহেতু সৰু জলকীয়া এড কৰিছোঁ কেইটামান। আৰু লগতে দি দিলোঁ ইয়াতে হালধি। আপোনালোকে জিৰা অকণমানো দিব পাৰে, তেতিয়া খাবলৈ অকণমান বেছি ভাল লাগে। আৰু এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম গোটেইখিনি সিজালৈ, আৰু সিজি যোৱাৰ পাছত মই পোনপ্ৰথমে ভাজি ল'ম চেংমৰাখিনি অকণমান ভাজি ল'লে বেছি খাবলৈ ভাল হয় তেতিয়া। আৰু সেয়েহে দাইল বনালেও মই এনেকৈ কিন্তু আগতীয়াকৈ অকণমান ভাজিহে লওঁ, তেতিয়াহে বেছি সোৱাদ হয় যেন লাগে। আৰু এইখিনি মই অকণমান ভাজি ৰাখিম তেতিয়ালৈকে এইখিনি ভালকৈ সিজি নাযায়। আৰু অলপ সিজাৰ পাছত ইয়াতে মই দি দিলোঁ আলুখিনি মিহিকৈ মই এইকাৰণে কাটিছোঁ, ভালদৰে সিজিব লাগে সোনকালে। এইখিনি ভালদৰে মই অলপ সময় লৰাই থাকিম, আৰু লৰাই অকণমান ভাজি ল'ম ভালদৰে। আৰু যেতিয়া অকণমান ভাজ খাব তেতিয়া মই ইয়াতে দি দিছোঁ নিমখ সোৱাদ অনুসৰি। এইখিনিতে কৈ থওঁ, আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ন'টিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু মই কোৱা উপকাৰিতাসমূহৰ উপৰিও আন কিবা যদি উপকাৰিতা আছে আপোনালোকে মোক কমেণ্ট বক্সত শ্বেয়াৰ কৰিব। আৰু মই কোৱা ৰেচিপিসমূহৰ বাহিৰেও আপোনালোকে যদি চেংমৰা আৰু বেলেগ কিবা ধৰণেৰে বনাই খায় তেতিয়াহ'লে মোক কমেণ্ট বক্সত শ্বেয়াৰ কৰি জনাব সেই ৰেচিপিটো। ময়ো বনাবলৈ ট্ৰাই কৰি চাম, যিহেতু ময়ো বহুতখিনি বস্তু শিকিহে আছোঁ। গতিকে আপোনালোকেও মোক কমেণ্টত জনাব আপোনালোকৰ ৰেচিপিসমূহ।
গতিকে এইখিনি মোৰ সিজা হৈ গৈছে। এতিয়া আৰু অকণমান ভালদৰে সিজিবলৈ মই ইয়াতে এড কৰিম অকণমান পানী। বহুত বেছি জুলীয়া নকৰোঁ, যিহেতু মই পানীখিনি এইকাৰণে দিছোঁ যাতে ভালকৈ গোটেইখিনি সিজি যায়। আৰু পানীখিনি আচলতে মই নাৰাখোঁ, এইখিনি ভালদৰে শুকাবলৈ দিম আৰু শুকোৱাৰ লগে লগে এইখিনি হৈ আহিব ধুনীয়াকৈ সিজি। আৰু দেখিছেনে, এয়া পানীখিনি শুকাই গ'ল। গতিকে আজিৰ ৰেচিপিটোত ইমানখিনিয়ে আছিলে। আপোনালোকে মোৰ ভিডিঅ'সমূহৰ ভিতৰত আৰু কোনটো ৰেচিপি আপোনালোকে ভাল পায় কমেণ্ট কৰি জনাব। আৰু লগতে নেক্সট মই কি ধৰণৰ ৰেচিপি আনিলে আপোনালোকে ভাল পাব সেইটোও আপোনালোকে কমেণ্ট কৰি জনাব। মই বনাবলৈ চেষ্টা কৰিম। আৰু শ্বৰ্টছসমূহতো আপোনালোকে বহুত মৰম দিছে, লগতে লং ভিডিঅ'সমূহতো তেনেকৈ মৰম দিব বুলি আশা ৰাখিলোঁ। ইফালে ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ মোৰ থালিখন। ভাত লৈছোঁ আৰু লগতে অকণমান বইল দাইল লৈছোঁ, যিহেতু মই বইল দাইলেই বেছি ভাল পাওঁ। আৰু অকণমানহে লৈছোঁ বইল দাইল, আৰু এয়া লৈছোঁ ভাজি। আৰু এয়া আমাৰ থালিখন প্ৰায় ৰেডি হৈ গৈছে। আৰু লগতে এয়া আমৰ আচাৰ বনাইছিলোঁ, সেয়েহে আমৰ আচাৰ পিছো লৈছোঁ। আৰু এয়া ফাইনেলি আমাৰ খাবৰ কাৰণে গোটেইখিনি ৰেডি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। গতিকে আজিলৈ আহোঁ, পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। বাই বাই।